So hello Zoligan, good morning সকলকে তো এতিয়া বাইছে প্ৰায় কেইটা বাইছে এক সেকেন্ড চাই লও 9:32 ঠিক আছে তো এতিয়া মই যাই আছো বেলতলা এন্ড বেলতলা কি হোৱাৰ বাবে যাম কাক লব যাই আছো ভিডিওটো চাই দেখিলে আপোনালোকে গম পাব সো ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক দুটামান লাইন কৈ দিও তো দুটা লাইনৰ প্ৰথম লাইনটো হৈছে যে সবকে বহুত থ্যাংক ইউ থাকিল মোৰ পৰা এন্ড মোৰ চেনেলটোৰ পৰা কাৰণ 300 সাবস কমপ্লিট হল 304 চলি আছে এতিয়া তো হেতুৰ বাবে আৰু ওয়াচ টাইমটো আপোনালোক অলপ দি আছে বাৰু ভাল লাগিছে হেতু বাৰু আই থাকিব গম পাইছো হলেও সাবস্ক্ৰাইবাৰ 304 হল তো তাৰ বাবে আপোনালোক বহুতে ধন্যবাদ আৰু এতিয়া ৰাতিপুৱা মই কাপোৰ চাপোৰ পিন্ধি ক'ত যাবলৈ আছো আৰু বেলতলা কিয় যাম বেলতলাৰ পৰা ক'ত যাম কাল লগত যাম কি অৰ্গানাইজ আছে এইখিনি গুটে আপোনালোকে ভিডিওত গম পাই দিব কিন্তু ভিডিওৰ আগতে এইখিনি কথা কৈ দিলো যে আপোনালোকক বহুত থ্যাংক ইউ থাকিল এন্ড নতুন ভিডিওছ এন্ড আপডেটছবোৰ পাই থাকিব প্লিজ সবে সাবস্ক্ৰাইব কৰি 304 হৈছে নহয় 300 কাৰো ওপৰত যাওক আশা কৰিছো আপোনালোকে মৰম চেনেখিনি দি থাকে তো হে আৰু আজিৰ ভিডিওটো আমি আৰম্ভ কৰো নেকি তো ফাৰ্ষ্টতে মই যাও বেলতলা পুৰা ৰখি আছে মানে পুৰা তেতিয়াৰ পৰা ফোন মাৰিছে মই দেৰিকৈ উঠিলো তো মোৰ গাড়ীখন লৈ পুৰা কানিব যাও যাই কেনে পুৰা আৰু মই যাম সিধা গাঁৱত তো গাঁৱত কি কৰি আছো কি নাই গম পাই থাকিব তো হাজো মই আহি আছো আৰু ঘূৰা আহি আছে তো আজিৰ ভিডিওটো বলক আমি আৰম্ভ কৰোঁ সো হে জলগিয়ান মই এতিয়া যাই আছো জালুকবাৰী মানে আমাৰ ইপিন্দি অলপ শৰ্টকাট ৰাস্তা এটা আছে শৰ্টকাট মানে ভালে মানে শৰ্টকাট জালুকবাৰী পিন্দি পেট্ৰল পাম্পত একদম তেল নাই তো তেল ভৰাব লাগে কিন্তু ৰাস্তাটো বৰ সেই ৰাস্তা তো কিবাকে যাই আছো ৰ'ব যাই কিনে দেখাওঁ আৰু হেল্ল' জলগিয়ান ফাইনেলি আমি উঠিলোঁ হাইৱে তো হাইৱে তেতিয়া আমাৰ এইটো 4 লাইন কৰি আছে নহয় প্ৰায় সম্পূৰ্ণ হৈছে এইটো হ'লেও আৰু অলপমান গাড়ী চাড়ী কমিছে দিয়কচোন এতিয়া তো আৰু দিনৰ বাগি এতিয়া চাওক দিনত 9:45 বাজি আছে তো সেয়া আৰু যাই থাকোঁ অলপমান তেল চেল ভৰাব পাৰে কেনে যাব লাগিব নহ'লে একদম বেয়াকৈ তেল নাই তাৰপিছত আকৌ বাৰু তাতে ভৰাম কিন্তু আগে মই দাদা খানিব যোৱাৰ কাৰণে এইখিনি আগে ভৰাই যাব লাগিব তো সেই 100-150 টকা এটা ভৰাই কিনে বেলতলালৈকে আৰামছে যাই পাম তো ভিডিওটোৰ সৈতে জড়িত থাকক গম পাই থাকিব ভিডিওটো দীঘল হ'ব গম পাইছোঁ হ'লেও চাবই লাগিব তো বলক টাটা এতিয়াৰ কাৰণে পিছত দেখাই আছোঁ আপোনালোকক তো জলগিয়ান বৰ্তমান মই পালোঁ একদম গড়চুক কৰি সেইটো দেখি আছে আপোনালোকে এক ছেকেণ্ড এইটো আঙুলি চিধা এইটো মোৰ এইটো হৈছে সেই গড়চুকৰ দ্বিতীয় অফিচটো য'ত আমি আহিব লাগে গাড়ীৰ কামত কিবা আৰু ধুনীয়া আৰু ইপিনে চিধা গড়চুকত পেট্ৰল পাম্পটো তো এতিয়া মই যাব আছে ইপিনে বেলতলা চাৰিআলিৰ পৰা ইপিনে ঘূৰি কেনে যাব আছে পিলিংকাটা আপোনালোকে হেৰি সেই লতা কাটাৰ পৰা পিলিংকাটা মানে আপোনালোকে চিনি পাই চাগে বাডিজন যে শুনা পাই থাকে ছেকেণ্ড হেণ্ড মোবাইল ফোন শ্ব'ৰুমটো তো তাৰে ওচৰতে খুৰাহঁতৰ ঘৰ চ' বাৰু মাজত দেখাই থাকে না কাৰণ ভিডিঅ'টো এনে লম্বা হ'ব মই জানো তো বলক চিধা যাওঁ গাড়ী আছে মই এনে কিবা এটা কামৰ কাৰণে ৰখিছিলোঁ বাৰু তো বলক চ' জলগিয়ান ফাইনেলি মই খুৰাহঁতৰ ঘৰ আহি পাইছোঁ ঠিক আছে তো এটা বস্তু আপোনালোকক দেখাই আছোঁ এইটো ইয়াতে চাৰ্জ হয় কিন্তু আৰু এটা বেলেগ বস্তু দেখাইছোঁ এডাল আম গছ দেখিছেনে এই চাওক সেই জুম ইন কৰি দেখাইছোঁ এই চাওক আম লাগি আছে দেখিছেনে এই ঠাণ্ডাৰ বতৰতো দিনতো আম লাগছে মানে এডাল 12মহীয়া হয় সেইকাৰণে মই প্ৰত্যেকবাৰে আহিলে ইয়াতে আম চাওঁৱে আৰু আম থাকাই আছে দুটা লাগি আছে আৰু বাকী এইবোৰ ফুল আছে তো কি কম আৰু মই চাওক মানুহে সেই আৰু বিশ্বাসে নকৰিব যে আম লাগি আছে ঠাণ্ডাৰ দিনত ঠাণ্ডাৰ বতৰ আৰু লাগছে দুটা বঢ়িয়া ডাঙৰ হৈছে আৰু ইপিনে ফুল লাগি আছে তো সেই আৰু চাই থাকোঁ আৰু বাকীবোৰ দেখাই আছোঁ তো এতিয়া আমি বঢ়িয়াকৈ ওলাই যাই আছোঁ মানে কি বহুতখিনি বেলতলাৰ পৰা আহিলোঁ দাদাহঁতৰ ঘৰৰ পৰা এতিয়া আমি চিধা এই গাঁৱৰ পিনে যাই আছোঁ তো এতিয়া আমি আমিনগাঁও পাইছোঁ আমিনগাঁও পাৰ হোৱা নাই হ'মেই আৰু তো এতিয়া আমি চিধা আমিনগাঁও পালোঁ আৰু আমিনগাঁৱৰ পিছত আমি ৰাস্তাটো অলপ চলপ দেখালো নাই বাৰু কিন্তু আমি চিধা একদম তাতে যাই দেখাম তাতে আমাৰ প্লেয়াৰবোৰ আহিছে ফুটবল যোনে খেলিব ল'ৰাবোৰ সিহঁতে গাড়ীত আহি আছে সিহঁতক বেলেগ গাড়ীত বনাই দিছোঁ আৰু আমি বেলেগ গাড়ীত আহি আছোঁ মানে আমি স্কুটিত যাই আছোঁ আৰু তো ভিডিঅ'টোত গম পাই থাকিব আৰু বাছৰ পৰা এইখিনি তো চাওঁ এতিয়া ইয়াত ব্ৰহ্মপুত্ৰৰ পাৰে আমি এনেকৈ আমিনগাঁৱৰ পিনে যাই আছোঁ চিধা তো ইয়া চাওঁ তো সেই আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে গম পাই থাকিব কি হয় কি নহয় আৰু খেলাখনতো আপোনালোকক দেখাব আছে মানে এখন ডাঙৰ ফুটবল খেল হ'ব আজি গাঁৱত তো সেই খেলৰ বাবে আমি যাই আছোঁ দেখিলেহে গম পাওঁ ভিডিঅ'টো নতো বলকচোন আৰু আগলৈকে আমি আগবাঢ়ি যাই থাকোঁ
চ' ফাইনেলি আমি আহি পালোঁ য'ত মানে আমি আহিব খুজিছিলোঁ আহি কি কৈ আছোঁ ময়ো মানে তো ফাইনেলি আমি আহি পালোঁ মানে য'ত আমাৰ হেৰি খেলখন হ'ব আজি তো তাতে ভাবিছোঁ এয়া প্লেয়াৰবোৰ চাই আছে আৰু এই সুধা যাই আছে ভাইটি আগতে এইটো ব্লু টি চাৰ্টত তো আমি গোটেই মাখা আহিলোঁ বাৰু ইহঁতে অলপ কথা বতৰা পাতি আছে আৰু আমি গোটেইখিনিয়ে আছোঁ আৰু একেলগতে তো অলপ মানে কথা বতৰা পাতি কিবা কিবি লিখা পঢ়া অলপমান থাকে ন তো সেইখিনি কৰি আছে বাৰু কৰা হোৱাৰ পিছত আপোনালোকক গেমটো দেখাম বাইদেৱে মই অলপমান যাব আছে মামাহঁতৰ ঘৰ পিনে তো আহি কিনে মই আপোনালোকক গেম দেখাম তো এতিয়ালৈকে তো জলিকেন তেতিয়াৰ পৰা আপোনালোকে চালে আৰু আমাৰ প্লেয়াৰবোৰ প্লাছ আকৌ সেই জেগাখিনি মানে সেই আৰু তো এতিয়া মানে মই হেৰি মামাহঁতৰ ঘৰত আহিছিলোঁ মানে একদম নিজৰ যোনটো নিজৰ মামা মানে কি আৰু সেই আৰু মামাহঁতৰ ঘৰত আহিছিলোঁ এই অলপ ভাত পানী খাব এনে অলপ তাৰপিছত আকৌ এতিয়া আৰু তাকে মানে তালৈকে যাই আছোঁ য'ত মানে খেলা হ'ব কিন্তু এটা বস্তু দেখাবৰ বাবে মানে আপোনালোকক মই আকৌ ভিডিঅ' বনাব লগা হ'ল ইপিনে চাওকচোন কি বঢ়িয়া এটা ভিউ হৈ আছে চাওক কি বঢ়িয়া এটা মানে এতিয়া চাওক টাইম এয়া 3:41 তো ইপিনে বঢ়িয়া এটা ভিউ হৈছে আৰু ইপিনে চাওক নাই এতিয়া মানে কিবা ধান এইবোৰ নাজানো কিন্তু বঢ়িয়াকৈ কি মজাকৈ ধানবোৰ লাগি আছে চাওকচোন পূৰা একদম মানে সেউজীয়া 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 দুদিন পিছত যেতিয়া সোণালী হ'ব তেতিয়াতো আৰু চাবই লাগিব সেয়ে আৰু সেয়ে আৰু মানে কি দুদিনমান পিছততো চাবলৈ আৰু বহুতেই ভাল লাগিব কাৰণ তেতিয়া ধানবোৰ মানে পকি যাব তেতিয়া সোণালী হৈ থাকিব তেতিয়াতো ক'বই নালাগে কিন্তু সেয়ে আৰু এতিয়া বাৰু তাতে যাই কিনে দেখা আছোঁ মে বি খেলা ষ্টাৰ্ট হ'ল তথাপিও যাওঁ বাৰু মই কি হয় তো চাই থাককচোন চ' হে গাইছ মই মানে আহোঁতে অলপমান জাষ্ট লেট হ'ল তো তেতিয়ালৈকে মানে সিহঁতৰ খেলাখন ষ্টাৰ্ট হ'লে আৰু এই চাই আছে আপোনালোকে খেলি আছে তেওঁলোকে তো এতিয়ালৈকে বৰ্তমান হেৰি কাৰো গ'ল হোৱা নাই দিয়কচোন বাৰু তো কি হয় বাৰু চাই থাকোঁ খেলখন মানে একদম মানে সেই হৈছে আৰু মানুহ ফাৰ্ষ্টতে নাছিলে আপোনালোকে চালে দুটামান অলপমান মানুহ হৈছিল এতিয়া চাওক একদম চাইডে চাইডে একদম পূৰা মানুহে মানুহ হৈছে একদম লাইন বা লাইন আৰু গাঁৱত এইটো মানে গাঁৱৰ খেলৰ এটা মানে এটা দৃশ্য এটা থাকে আৰু সেইটো মানে পথাৰৰ মাজত এনেকৈ খেল হয় তাৰপিছত আকৌ বেছিভাগ মানুহে এনেকৈ চাইডে চাইডে বহি থাকে তো সেয়ে আৰু বাৰু তো চাওঁ আমি কেনেকুৱা হয় কি হয় ৰিজাল্টটো বাৰু তো এটা বলৰ পাছফালে 11-11কৈ থাকে নেকি চাগে মে বি 11-11 থাকে চাগে যেতিয়াই থাকে তো সেই আৰু এটা বলৰ পিনে 20টাকৈ ল'ৰা এনেকৈ ঘূৰি আছে 22টা তো চাওঁ কোনে আজিৰ গেমটো উইন হয় এণ্ড কোনে আজি লছ হয় চ' সেয়ে বাৰু চাই থাকোঁ আমি আৰু একদম মানে খেলখন মানে একদম বঢ়িয়া হৈ আছে তো তেওঁলোকে একদম মানে কি ক'ম আৰু তো ইমান কৈ থাকিব নোৱাৰি বাৰু আপোনালোকে অলপমান চাই থাকক তো সেই দোস্ত মাজতে মানে কি হৈছিল যে মই হেৰি বহুতো ক্লিপ আছে নাই কাটিং কুটিং এনেকৈ কৰি মানে কৰিব লগা হ'ল তো ৰিজাল্টটো আপোনালোকক মই কৈ দি আছোঁ মানে একদম লাষ্ট টাইম চ' মানে কি হ'ল তেওঁ আমাৰ যোনটো টীম আছিলে টীমটোৰ মানে যোনটো ব্লেক ড্ৰেছত আছিলে জাৰ্চিটো তেওঁলোকৰ মানে কি হ'ল 1 গ'ল হ'ল ঠিক আছে আৰু তেওঁলোকৰ যোনটো অপজিট আছিল হোৱাইট ড্ৰেছত তেওঁলোকৰ মানে 1 গ'ল হ'ল ঠিক আছে তাৰপিছত কি হ'ল মানে সিহঁতে বহুত ডাঙৰ আছিল প্লাছ আমাৰকেইটা বহুত সৰু সৰু আছিলে তাৰপিছত সেইটোতো বেলেগ বহুত টক্কৰত আছিল কিন্তু লাষ্ট টাইমত আমাৰ এজনে মানে ভুলতে মানে ডিফেন্স কৰিব যাই কিনে নিজৰ তাতে গ'লটো পৰি গ'ল চ' সেই বাকীখিনি কৈ আছোঁ বা আপোনালোকে চাই থাকক তো এতিয়া আৰু মানুহবোৰে আস্তে আস্তে ঘৰত যাব কিছুমান চাই আছে আৰু তো চাওকচোন বাৰু কি হৈ আছে তো এতিয়া মানুহবোৰ আস্তে আস্তে ঘৰত যাই আছে তো সেয়ে আৰু কি ক'ম আৰু মানে খেলত বাৰু হাৰ জিত হৈয়ে থাকে তো আজি হাৰিছে কালি জিতিব এনেকুৱা ধৰণৰ তো সেয়ে আৰু মনটো নাভাঙিলে হ'ল তো বাকী এতিয়া আমি ঘৰত যাম আস্তে আস্তে তো ভিডিঅ'টো আৰু চেছ কৰিমেই আৰু আজি তো ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আৰু নতুন ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড ক্লিক দি বেল আইকন চ' সেয়ে আৰু ফেমিলিটো আৰু অলপমান ডাঙৰ হৈ যাব অলপমান বেয়া লাগিছে নোহোৱা নহয় কাৰণ নিজৰ টীমটো হাৰিলে যিহেতু তো সেইবোৰ বাদ দিয়া আৰু কিবা কিবি হিচাপ নিচাকৈ হৈ আছে কিবা কিবি নাজানো কি হ'ল আৰু আমাৰ টীমটো তাতে আছে চিঞৰি আছে সিহঁতে কিবা কিবি ফটো চটো তুলি আছে গাঁৱত আহিছে যিহেতু এইবোৰ গুৱাহাটীৰ ল'ৰাটো মই সেই একেই ডিৰেকশ্যন ময়ো গাঁৱতে আছিলোঁ তো ঠিক আছে বাৰু বেলেগ এটা ভিডিঅ'ত লগ পাম আজিৰ বাবে ধন্যবাদ জয় অসম